Hey guys, welcome back to my new vlog. So guys, চাওক আজি কৰব vlog start কৰিছো। আজি আইছো এটা সৰু সৰু বিয়া খাবলৈ। তো মানে পাহাৰীয়া জাগাত। সো আছো একদম পাহাৰৰ ওপৰত। চাওক মই আপোনালোকক ভিডিও দেখাই দিছো। সো আজি আপোনালোকক মই দেখাম মানে পাহাৰত মানুহ কেনেকৈ ঘৰ বনায় বা কেনেকৈ থাকে। সো ঘৰবিলাক অলপ দেখাবলৈ চেষ্টা কৰিম। তো মই যিখিনি জাগাত আছো অলপমান ভিডিও দেখাই দিছো চাওক। बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है। तो गाइस চাওক পাহাৰীয়া মানুহ কেনেকৈ ঘৰ বনায় চাওক। এই হৌ তাতে দেখা পাইছে যে তাতে এনেকৈ ঘৰ বনাইছে পাহাৰ কাটি কাটি এনেকৈ ঘৰ বনাইছে চাওক। ইফালে এনেকৈ ঘৰ বনাইছে চাওক। একদম পাহাৰৰ ওপৰত এনেকৈ ঘৰ বনাইছে। তো গাইস আপোনালোকক জায়গাখিনি অলপ ভালদৰে দেখাই দিছো চাওক। মই ক'ত আছো ইফালে জংগলৰ মাজে মাজে এনেকৈ গৈ আছো। চাই থাকক। শিট কলে যে চাই এতে চাওক মানে খেতি চেতি কৰিব চাগে। তো গাইস চাওক কি ধুনীয়াকৈ মানে পাহাৰ কাটিছে এতে কিবা খেতি চেতি কৰিব চাগে। ইফালে যদি চাই আপুনি আৰু ইফালে চাওক এনেকৈ পাহাৰ কাটিছে এতে সেই কিবা ঘৰে বনাব না খেতি কৰিব নাজানো। কিন্তু এইবিলাক ঠাই মানে ভাল লাগে মানে এদিন দুদিনৰ কাৰণে ভাল লাগে। যদি এতে যিসকল মানুহে বাস কৰি আছে মানে বহুত কষ্ট তাৰমানে মানে যাতায়াত ব্যৱস্থা নাই তাৰ ৰাস্তা চাস্তা ইমান ভাল নহয় মানে সৰু সুৰা ৰাস্তা মানে জংগল নাই একদম। সো তলৰ পৰাই পানী আনিব লাগে মানে বহুত কষ্ট হয়। এই ৰাস্তাবিলাক চাওক একদম কেনেকুৱা ৰাস্তা এইবিলাক ৰাস্তা কেনেকৈ চলে মানুহবিলাক চাওক। ৰাস্তাটো চাওক আপোনাৰ আৰু ইফালে ঘৰবিলাক চাওক এনেকৈ ঘৰ বনাইছে পাহাৰ কাটি এনেকৈ ঘৰ বনাইছে।